হাই গাইজ ৱেলকাম টু মাই চেনেল। আজি মই উপস্থিত হৈছোঁ আমাৰ এই ৱাটাৰফলছৰ চাবলৈ আহিছোঁ আমি বকত। গতিকে আপোনালোকে চাই থাকক, বকৰ পৰা 20-25 কিলোমিটাৰ ভিতৰত হয়। গাইজ আমি এতিয়া গৈ আছোঁ ৱাটাৰফলছটোলৈ, গতিকে আপোনালোকে চাই থাকক, খুবেই ধুনীয়া। গতিকে আপোনালোকে চাই থাকক, আমি এতিয়া পাবলৈ হৈছোঁ, কমে 1 মিনিট লাগিব। এয়া ৱাটাৰফলছ, আপোনালোকে চাওক কিমান ধুনীয়া পৰিৱেশ, চাই থাকক। যিমানখিনি পাৰিছোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক, চাই থাকক। ইয়াৰ চাউণ্ডটো দেখিছে আপোনালোকে, কিমানখিনি চাউণ্ড হৈ আছে। গতিকে পানীৰ ইমান ধুনীয়া চাউণ্ড হৈ থাকে। গতিকে আপোনালোকে টাইম পালে, সময় পালে কেতিয়াবা আহিব, চাব। বকৰ পৰা 20-25 কিলোমিটাৰ দূৰ হয়। আপোনালোকে আহিব, 1 ঘণ্টা টাইম লাগিব বকৰ পৰা আহোঁতে। এয়া দেখিছে নহয় কিমানখিনি মানুহ হয় ইয়াতে আহিছে। এই গুৱাহাটীৰ দাদাসকল, এইবিলাক আমাৰ কাষত থকাবিলাক। গতিকে আৰু এইবিলাক ওচৰ পাজৰৰ মানুহ ইয়াত বছৰ দিন ধৰি আহিয়ে থাকে। গতিকে আপোনালোকে চাই থাকক। এয়া হৈছে মোৰ লগত অহা বন্ধু দুজন। আৰু এয়া হৈছে ভৱেশ, ইয়াৰ এটা চেনেল আছে। সি মানে থাম্বনেইলত ফটো লগোৱাৰ কাৰণে মানে পষ্ট দি আছে। চ' গাইজ, যিয়ে নহওক আপোনালোকক যিমানখিনি পাৰিছোঁ সিমানখিনি ভাল ধৰণে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। এয়া দেখিছে নহয় পানী কিমান ধুনীয়া মানে চাউণ্ড হৈ থাকে। গতিকে দেখিলে ভাল লাগি থাকে। চ' গাইজ, আপোনালোকে চাই থাকক। দাদা এবাৰ হাই কৰি
Nice. Obes bhai. বহুত ঠান্ডা লাগিছে। Obes bhai. Hai. গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লগতে আপোনালোকে চাৰ্চ কৰিব ইনভিডেল ৰাভা বুলি চেনেলটো তো 2020 গ'ল এতিয়া 2021 আহি আছে গতিকে নতুন বছৰত যেন আপোনালোকক ভাল ভাল ভিডিঅ' দেখুৱাব পাৰে সেয়ে